Hi guys, welcome to my YouTube channel. মই উৰ্মিয়ে মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই এফালে ফুৰিব আহিছো। আপোনালোকে হয়তো বহুতে চিনি পাইছে মই ক'ত আহিছো। হয়, মই গোলাঘাট জিলাৰ মেলামৰাত অৱস্থিত মেলুহা পাৰ্কলৈ আহিছো। এটা খুব সুন্দৰ পৰিৱেশ, সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। দেখিছে হয়তো আপোনালোকে ইয়াত তলত আপোনাৰ অসমৰ যিখিনি প্ৰতীক ধৰক গড় গছ ফুলৰ গছ হওক বা কাঠেৰে নিৰ্মিত বস্তু আছে ইয়াত দেখিছে তোলা আছে। এইফালে আপোনালোকে চাই থাকক ভিডিঅ'টো এইফালে এখন ধুনীয়া কাঠৰ চকী আছে, বিভিন্ন ধৰণৰ মুখা শিল্প আছে। আপোনালোকে চাই লওক নিজে এবাৰ। সম্পূৰ্ণ জেগাডোখৰ সৰু, কিন্তু সেই কম ঠাইতে বহুত ধুনীয়াকৈ এটা চাংঘৰ আকৃতিৰে দুটা ভাগত বিভক্ত কৰি ঘৰ বনাইছে। তাত বহুত সৰুকৈ হ'লেও আকৰ্ষণীয় বস্তু আছে। মানুহ ইয়ালৈ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে। এইফালে ধুনীয়া ধুনীয়া পেইণ্ট কৰি থোৱা আছে, আপোনালোকে এবাৰ চাই লওকচোন। ফেমিলিৰ লগত হওক লাগিলে ফ্ৰেণ্ডৰ লগত হওক সকলোৰে লগত আহিব পৰাকৈ এটা উপযোগী ঠাই হয়। আপোনালোকে এবাৰ নিশ্চয়কৈ আহিব, ভাল লাগিব। এইফালে শংখ আছে, শৰাই দেখিছে আৰু বিভিন্ন ধৰণৰ পেইণ্ট কৰি থোৱা আছে। চাইডত এনেদৰে বাঁহেৰে নিৰ্মিত দেখিছে আপোনালোকে, এইবিলাক পাচি খৰাহী ডলা
পাছত ৱাও আৰু আপোনালোকে এবাৰ বাহিৰৰ পৰিৱেশটো চাই লওক বাহিৰত এনেদৰে বহিবৰ কাৰণেও জেগা আছে সেয়া দেখিছে বকুল গছৰ তলত কেনেদৰে শাৰী শাৰীকৈ চকী পাৰি থোৱা আছে এইখন সন্মুখৰ ফিল্ডখন যথেষ্ট ডাঙৰ হয় ইয়াত বিভিন্ন ধৰণৰ খেলৰ ব্যৱস্থাও আছে চাগে সেইটো মই ভালকৈ নাজানো আৰু ভিডিঅ'টো মোৰ ইমানেই আপোনালোকে যদি ভাল পালে তেন্তে মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব থেংক ইউ